মই বহুত আনন্দিত যে আজি মোক পকৰিগ্ৰাম আঞ্চলিক বিহু উদযাপন কমিটিয়ে মোক মুকলি বিহু অপেনিং কৰিবৰ কাৰণে এনেকৈ কৰিবৰ কাৰণে মাতিছে। সেইটো কাৰণে মই অৰ্গেনাইজিং কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু লগত যিমান মেম্বাৰ আছে সিহঁতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই বহুত ভাল পাইছোঁ যে আমাৰ পকৰিগ্ৰাম অঞ্চলত 57 ইয়াৰ্ছ হৈ গ'ল, গোল্ডেন জুবলি পাৰ হৈ গ'ল, যে আমাৰ অসমীয়াৰ সংস্কৃতিটো সদায় জীয়াই ৰখাৰ কাৰণে বছৰে বছৰে বিহু উৎসৱ পালন কৰি থাকে। এইটোৰ কাৰণে মই এই এৰিয়াৰ মানুহবিলাকক বহুত মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেকাই ইয়ং জেনেৰেশ্যনকো ভৱিষ্যতকো বিহু উদযাপন কৰি থাকি এই এৰিয়াৰ ল'ৰা ছোৱালীক নিজৰ জাতি আৰু সংস্কৃতিটো জীয়াই ৰাখে, সেইটোৱে মই আহ্বান কৰিছোঁ। হয়, প্ৰথমতে মই সমূহ ফকৰাগাৰাম ৰাইজ অসমবাসী ৰাইজক নৱবৰ্ষ আৰু বিহুৰ ওলগ যাচিছোঁ। লগতে আমাৰ আজি মুকলি বিহুৰ প্ৰতিযোগিতাত টোটাল আমাৰ আমন্ত্ৰিত দল আছিলে 10টা। তাৰে শুৱালকুছিৰ পৰা আমাৰ আমন্ত্ৰিত যোনটো দল আছিলে, দুৰ্ভাগ্যক্ৰমে ইহঁতৰ গাড়ীখন বেয়া হোৱাৰ কাৰণে আহিব নোৱাৰিলে। বাকী আমাৰ 8টামান দল হ'ব। ৰাইজলৈ আমাৰ মুকলি বিহুৰ জৰিয়তে এইটোৱে মেছেজ দিব বিচাৰোঁ যাতে অনাগত দিনবোৰত ৰাইজে যাতে আমাক ভালদৰে সহযোগিতা কৰে। ৰাইজৰ সহযোগৰ বাহিৰে ইমান ডাঙৰ এখন অনুষ্ঠান কৰাটো সম্ভৱ নহয়, আৰু ৰাইজৰ সহযোগিতা আমাৰ লগত আছে আৰু সদায় থাকিব। আমি আজি 57তম পকৰিগ্ৰাম আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা সমূহ ৰাইজলৈ আমাৰ ফালৰ পৰা আন্তৰিক বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু ইয়াতে আহি আমাৰ আজি এই অনুষ্ঠান মুকলি কৰিলে আমাৰ পকৰিগ্ৰাম কলেজৰ প্ৰিন্সিপাল ডক্টৰ মনোজ কুমাৰ ব্ৰহ্ম ডাঙৰীয়াই। আৰু ইয়াতে বিভিন্ন ঠাইৰ পৰা বিহুৱা দল আহিছে, 12টা দল আহিছে, বঙাইগাঁও, পলাশবাৰী, এনেকৈ বিভিন্ন দূৰৰ পৰা দল আহিছে। ইয়াতে বৰ ধুনীয়া প্ৰগ্ৰাম হ'ব, ৰাইজে উপভোগ কৰিব, ভালে লাগিছে। এতিয়া অসমীয়া সংস্কৃতি বিহু আমি খুবেই আনন্দিত হৈছোঁ। আমি অসমীয়া এই বিহু ইয়াত অইন ঠাইৰ দৰে আমি পাতিছোঁ। কোকৰাঝাৰ জিলাৰ ভিতৰত অন্যতম ঠাই হৈছে পকৰিগ্ৰাম। গতিকে এই পকৰিগ্ৰাম অঞ্চলবাসীৰ সহায় সহযোগ আৰু সঁহাৰি বহুত ভাল। আমি আশা ৰাখিছোঁ অহাকালি আমাৰ সাংস্কৃতিক অনুষ্ঠান হ'ব, সাংস্কৃতিক সন্ধিয়া হ'ব। আজিৰ এই মুকলি বিহুৰ পিছতে আমাৰ অহাকালি অনুষ্ঠানতো ৰাইজে সহায় জনাব, আমি তাকে কামনা কৰিছোঁ। আৰু সমূহ ৰাইজলৈ আমাৰ ফালৰ পৰা বিহুৰ শুভেচ্ছা আৰু ওলগ জনাইছোঁ।